হেল্ল' এভৰিৱান, আজিনো কেনেকৈ মেখেলাত ফলছ লগাব পাৰি আৰু এটা ভাল ফিনিচিঙৰ সৈতে তাকে আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিলোঁ। আৰু যিসকল নশিকাৰু সেইসকলে ভিডিঅ'টো চাই উপকৃত হ'ব বুলি আশা ৰাখিছোঁ, আৰু যিসকলে জানেই সেইসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে। প্ৰথমতে মই মেখেলা ফলছ হিচাপত কাটি লৈছোঁ, আৰু মোৰ এটা ছাইড চিলোৱাই আছিলে, সেইকাৰণে অকণমান কম সময়তে হ'ব বুলি ভাবিছোঁ। তাৰপাছতে আপোনালোকে এনেকৈ চিলাব যাতে মেইন কাপোৰটো ওপৰ কৰি ৰাখে আৰু ফলছটো যেতিয়া চিলাব তাৰ চিলনিটো ওপৰলৈ কৰি চিলাব। লাহে লাহে চিলাব, খুব বেছি খৰখেদা নকৰিব। তাৰপাছতে ইয়াত যিখিনি এক্সট্ৰা কাপোৰ থাকি যায় সেইখিনি কাটি পেলাব। কাৰণ মই ডাঙৰ মেখেলা যিখিনি আহল বহল মেখেলা, সেই মেখেলাখনৰ হিচাপত মই কাটি থৈছিলোঁ, সেইকাৰণে এইবিলাক কাপোৰত অকণমান কাপোৰটো কম থাকে, সেইকাৰণে মোৰ অকণমান এক্সট্ৰা কাপোৰ থাকি গ'ল, সেইকাৰণে মই কাটি পেলালোঁ। আপোনালোকে হিচাপ অনুযায়ী ফলছটো কাটি ল'ব পাৰে। তাৰপাছতে মই কেনেকৈ চিলাইছোঁ আপোনালোকে গম পাইছে নিশ্চয়। কাপোৰখন অকণমান ভিতৰলৈ ভৰাই দিব, মানে মেইন কাপোৰখন অকণমান ভিতৰলৈ ভৰাই দিব, তেতিয়াহে কাপোৰখন দেখিবলৈ অকণমান ভাল লাগিব। নহ'লে মেখেলাখন পিন্ধোতে যদি ফলছটো অকণমান বগা হৈ জিলিকি থাকে তেনেহ'লেতো বেয়া লাগিব, নহয়নে? তাৰপাছতে আপোনালোকে লাহে লাহে চিলাব, খুব বেছি টনাটনি নকৰিব। বেছিকৈ টনা আজোৰা কৰি চিলালে মানে গম পায় নহয়, কাপোৰখন কোচ খাই থাকিব, ফলছটো বেয়া হ'ব। সেইকাৰণে আপোনালোকে একদম ধুনীয়াকৈ পাৰি ল'ব। তাৰপাছতে লাহে লাহেকৈ যেনেকৈ আছে তেনেকৈ চিলাব, ইফালে সিফালে বৰ বেছি টনাটনি নকৰিব। তাৰপাছতে এনেকৈ চিলাই যাব। মই যেনেকৈ চিলাইছোঁ আপোনালোকে যদি তেনেকৈয়ে চিলাই, আপোনালোকে বহুত ধুনীয়া এখন মেখেলা ফিনিচিং কৰি চিলাব পাৰিব। আৰু এতিয়া দেখিছে নহয়, কিছুমান লোকে কিন্তু ফলছটো চিধাকৈ চিলায়, পিছত কিন্তু অকণমান খেলি মেলি হয়। সেইকাৰণে ফলছটো সদায় ওপৰ কৰি চিলাব চিলনিটো। তাৰপাছতে কাষৰ যিটো চিলাই মাৰিব, সেই চুকটো আপোনালোকে চিলাই কৰিব নাপাহৰিব। যদি চুকটো ওলাই থাকে মেখেলাখন পিন্ধোতে, যদি তললৈ ওলাই থাকে দেখিবলৈ বেয়া লাগিব, নহয়নে? আৰু তাৰপাছতে আপোনালোকে কাষ্টমাৰৰ অনুমতি অবিহনে কেতিয়াও এইটো কাম নকৰিব, যাতে কাপোৰখন ঠেক নকৰিব। মোৰ কাষ্টমাৰে কৈছিলে কাৰণে মই অকণমান ঠেক কৰি দিছোঁ, কাৰণ এইবোৰ কাপোৰ অলপ ঠেক থাকেই, তথাপিও অকণমান কৰি দিব কোৱাৰ কাৰণে অকণমান ঠেক কৰি দিছোঁ। আপোনালোকেও যদি কৰিব কয় তেনেহ'লেহে কৰিব। তাৰপিছত ওপৰৰ যিখিনি কঁকালটো, সেই কঁকালত আমি চিলাইটো কৰিব লাগিব। এয়া আমাৰ শেষ চিলাই, নহয়। তাৰপাছতে মই কাপোৰখন প্ৰথম ভাঁজটো অকণমান সৰু কৰি দি ছেকেণ্ড ভাঁজটো অকণমান ডাঙৰ কৰি দিছোঁ। তাৰপাছতে আপোনালোকে এনেকৈ মেখেলা কাষৰ চিলাইটো কৰি যাব। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি আপোনালোকৰ ভিডিঅ'টো চাই সঁচাকৈয়ে ভাল পালে তেনেহ'লে এটা ধুনীয়াকৈ কমেণ্ট কৰি যাব, লগতে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু এতিয়া মোৰ মেখেলাখন চিলাই শেষ হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।